ঐ আজি স্কুলৰ প্ৰথম দিন গম পাইছ না নাই মনে মনে থাক মই ৰেজিষ্টাৰ কৰি আছো ৰেজিষ্টাৰ বহিখন আছে এতিয়া মই ৰেজিষ্টাৰ কৰিম ৰোল নাম্বাৰ 1 Yes, sir. আহিছো. আহিলি ৰোল নাম্বাৰ 2 স্যার আহিছিলো ৰবক না কি হল হা প্ৰেজেন্ট দিবলৈ দেখা নাই ইনে আজি প্ৰথম দিন ফটো আমি নহয় মানে স্যার মই লিপষ্টিকটো লগাইছিলো যে হিটো কাৰণে মানে মই প্ৰেজেন্টটো দিব পৰা নাছিলো চুপ একদম মনে মনে থাক ফটো আমি কৰিবলৈ আহিছ ৰোল নাম্বাৰ 3 স্যার তাই নাই নহয় স্যার তাই মানে বুলি এবাৰ এই মানে গৰম বন্ধত হেৰি হল যে তাই মানে বিয়া হৈ গলে কিবি তাই শহুৰীকৰ ঘৰৰ পৰাহে পঢ়িব বোলে ৰোল নাম্বাৰ 4 স্যার সি নাই নহয় কলে গ'ল স্যার এইবাৰ মানে সি গৰমৰ বন্ধতে ঘণ্টামালৰ দোকান এখন নহয় স্যার নহয় স্যার এইবাৰ মানে সি মানে গৰমৰ বন্ধতে মানে গেলামালৰ দোকান এখন খুলিলে তাকে এতিয়া সি তাত থাকি পঢ়িব বোলে বাৰু হ'ব ঠিক আছে ৰোল নাম্বাৰ 5 স্যার সি কথা পাতি আছে yes sir মই মানে কওকচোন কি আছিল স্যাৰ নহয় স্যাৰ মোৰ নম্বৰ 5 নেকি বাৰু বহুত দিন স্কুল অহা নাই ওলা ক্লাছৰ পৰা একদম ওলা ফটো আমি কৰিবলৈ আহিছ মুৰ্গী একদম মুৰ্গা বন যা ওলা বাৰু আগবাঢ়িছো ৰোল নম্বৰ ৰোল নম্বৰ 6 কোন ধৰাচোন অকমান এজনী কোন একে ধুনীয়া এজনী যেন লাগিছে কোন হে এজনী স্যার আপুনি মোক চিনি পোৱা নাই কিয় মই পাহি আকৌ আপুনি মই যে একেলগে যে ক্লাছ কৰিছিলো পাহৰিলে মোক মানে স্যার আমাৰ এওঁ অফিচ চলি যায় যে মই ল'ৰা ছোৱালীটো ঘৰত অকলে থাকে সেইটো কাৰণে বোলো সি অকলে কি কৰিব তাকো লৈ আহিছো সিও পঢ়ক ময়ো পঢ়োঁ সেইটো কাৰণে দুইটাই একেলগে এডমিশ্যনটো লৈ লৰো তই মোৰ নহয় আমাৰ পাহি ন বাৰু হ'ব দে ধুনীয়া এজনী হৈ পৰিছ দে মই কথাটো পাতিম দে হ'ব ৰমেন এই খিচি নিদিয়ে নেকি আজি ৰমেন খিচি কেতিয়া দিব স্যার খিচিটো নিদিয়ে নেকি কোনটো কোন জধা মূৰ্খ হা কোন কাহি বজাই আছে তোৰ খাবলৈ নাপা হা আৰু এইটো কি ষ্টাইল কিহৰ ষ্টাইল গোটেইটো আনাটো হৈ পৰিছচোন খাবলৈ আহ ন নহয় স্যার জীয়াই থাকিবলৈতো খাব লাগিবই আৰু খাবলৈতো জীয়াই থাকিব লাগিবই গতিকে মই ভাবো কি স্কুলত কিতাপত কি কাহিখনেই মেইন সেইটো কাৰণে মানে কাহিখন আগত লৈ আহোঁ বুজিছেনে স্যার হ'ব দে তোৰটোৱে হয় দে হ'ব বাৰু আগবাঢ়িছো দেই ৰোল নাম্বাৰ 7 আগতেচোন ল'ৰা ছোৱালী আছিল মাত্ৰ 7টা এতিয়াচোন একে 10-15টা হ'লগে হে আছে নেকি দাদা বাইদেউ গেছ ভাল কৰা কুকাৰ ভাল কৰা আছে নেকি বাইদেউ গেছ ভাল কৰা কুকাৰ ভাল কৰা কি বিজনেছ খুলিলি হে তই স্কুল আহিব লাগে কুকাৰ ভাল কৰিবলৈ যা শিকিছ আরে ঠেলিছা কিয় আরে স্যার এইখন স্কুলত মোক আগতে আপুনি দেখিছেনে বাৰু হা দেখিছেনে চাই দিয়কচোন ৰেজিষ্টাৰ বহীখনত মোৰ নামটো চাই দিয়কচোন এইটোচোন আমাৰ মামনি পিতাই এই জন্ম হোৱা 15 দিন যোৱাই নাই সি স্কুল আহিলে বৰ এডভান্স হলি দেই বৰ এডভান্স হলি আজিকালি বৰুৱা এইখন আমাৰ স্কুল আপোনাৰ সেইখনহে হয় নেকি মোৰে ভুল হ'ল দিয়ক তেনেহ'লে মানে কিনো ক'ব একে গৰমৰ বন্ধত
মাইকী মানুহজনী একে বাচন ধুৱাই চব পাহৰাই পেলালে হে হ'ব দিয়ক আৰু মই যাওঁ আপুনি বহক দেই আপুনি বহিব কি চাই আছা আমিহে জানিছো কিমান কষ্ট হৈছে এইবিলাক দেখিছে নে কিমান কষ্ট হৈছে হে চাবা ভিডিঅ'টো সকলোৱে চাবা আৰু শ্বেয়াৰ কৰিবা অলপ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ছাবস্ক্ৰাইব কৰিবা জানে কেনেকৈ কৰিব লাগে চবে শ্বেয়াৰ কৰিব আপোনালোকে দেই আহি আছে নতুন আহি আছে গৰম বন্ধ খুলিছে ল'ৰা ছোৱালীবিলাক স্কুল যাব চবকে দেখাই দিব কেনেকুৱা লাগে